নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৱে ভালে আছে আমিও বাৰু ভালে আছোঁ আজি কেইটামান বিশেষ মনৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো লৈ আহিছোঁ শেষলৈকে চাবচোন তেতিয়া হলে নিশ্চয় গম পাব যে মই কি ভিডিঅ' লৈ আহিছোঁ মানে মোৰ অসমৰ মানে আমাৰ অসমৰ আবেগৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ অসমৰ আবেগ কি কাৰণত আমাৰ অসমৰ আবেগ বুলি কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব আপোনালোকে হয়তো যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই তেওঁলোকে গম পায় যে কেইদিনমান আগতে মানে 27 জুলাই তাৰিখে তীজ উদযাপন কৰা হৈছে ইয়াত আমাৰ অসমত বাৰু তীজ উদযাপন মই কেতিয়াও পোৱা নাছিলোঁ ইয়াত পালোঁ প্ৰথম অভিজ্ঞতা জীৱনত তাৰপিছত তীজ উপলক্ষে কি কৰিলে আমাৰ ইয়াতে মানে মেডামসকলে এদিন মিটিং ৰাখিলে আৰু ক'লে যে 27 জুলাই তাৰিখে তীজ প্ৰগ্ৰাম ৰখা হৈছে তাত আপোনালোকে ড্ৰেছ কোড ৰাখিছিলে আপোনালোকে আগৰ ভিডিঅ'ত গমে পাইছে যে ড্ৰেছ কোড ৰাখিছে গ্ৰীণ কালাৰৰ ড্ৰেছ পিন্ধি আহিব আৰু নিজৰ কিবা মানে ডিছ থাকিলে বনাই লৈ আহিব নিজৰ পৰম্পৰাগত কিবা খাদ্য থাকিলে বনাই লৈ আহিব তেনেকৈ কৈছিলে কিন্তু আনিবই লাগিব তেনেকুৱা কথা নহয় তাৰপিছত মই যেতিয়াই মানে সেই কথাটো শুনিলোঁ যে এনেকুৱা মানে নিজৰ ডিছ বনাই লৈ যাব পাৰি তেতিয়াই মানে ডিচাইড কৰিছোঁ কিবাটো বনাই লৈ আহিব লাগিব মানে আমাৰ অসমৰ কিবাটো বনাই লৈ আহিব লাগিব তাৰপিছত কি কৰিলোঁ সেইদিনাখন মানে ভাবি মানে তেতিয়ালৈকে মানে ডিচাইড কৰিব পৰা নাছিলোঁ যে কি বনাই লৈ যাম তেনেকৈ মই এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে জনাই দিয়কচোন কি ডিছ বনালে ভাল হয় কিন্তু আপোনালোকে কমেণ্টত নজনালে তাৰপিছত মই ডিচাইড কৰিলোঁ মোৰ লগত মানে অকণমান বৰা চাউল আছিলে সেই যে তাঁতী দাদা আছে আমাৰ বিপুল তাঁতী দাদা তেওঁ মানে তেখেতে ছুটি গৈছিলে বৰা চাউল লৈ আহিছিলে আমাকো অকণমান কিবা পিঠা লাড়ু বনাই খাবৰ কাৰণে দিছিলে বাৰু অকণমান আধা কেজিতকৈ হয়তো কমেই হ'ব আধা কেজি মানে হ'ব কি জানিব তাৰপিছত মই সেইখিনি মই থৈ দিছিলোঁ কিবা খাম বুলি পিছত থৈ দিছিলোঁ তাৰপিছত সেইদিনাখন মানে এটা ডাঙৰ মানে মনৰ আশা পূৰ কৰি দিলে আৰু ডাঙৰ এটা কাম হৈ গ'ল মোৰ কাৰণে ডাঙৰ কাম বুলিয়ে ক'ম কাৰণ এইকাৰণে কৈছোঁ ডিচাইড কৰিলোঁ যে সেই বৰা চাউলখিনিৰে কিবা বনোৱা যাওক তাৰপিছত ডিচাইড কৰিলোঁ যে টোপোলা ভাত এই যে কলপাতত দিয়া মানে বৰা চাউলৰ সেই যে কিছুমানে এই বৰা চাউলৰ যে মানে চুঙা পিঠাৰ দৰে কিন্তু আমাৰ এইটো আমি নামনিত বাৰু এইটো আমি খামেই মানুহ মানে বিহুৰ সময়ত টোপোলা ভাত কলপাতত বান্ধি তাৰপিছত আৰু গুড়িয়া লাড়ু মানে ডিচাইড কৰিলোঁ যে সেইটো বনাম এতিয়া কোনটো ভাল হয় কোনটো বেয়া হয় নাজানো নহয় সেইকাৰণে মানে নাজানো যিহেতু তেল পিঠা গুড়িয়া লাড়ু আৰু টোপোলা ভাতটোৰ কথা ডিচিশ্যন ল'লোঁ যে এইকেইটা বনাই লৈ যাব লাগে তাৰপিছত কথামতেই কাম আবেলি প্ৰগ্ৰাম 27 তাৰিখে 4টাত দিছে ৰাতিপুৱাৰ পৰাই মই আৰম্ভ কৰিলোঁ গুড়িয়া লাড়ু তেল পিঠা এইকেইটা যিটো সময় লাগে ৰাতিপুৱাই চাউল তিয়াই ধুনীয়াকৈ কামত লাগি গ'লোঁ গোটেইকেইটা সময়মতে হৈ গৈ তাৰপিছত গ্ৰীণ ড্ৰেছযোৰ পিন্ধি প্ৰগ্ৰামত গ'লোঁ সকলোৱে মানে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ডিছ লৈ আহিছে নিজৰ ডিছ কিছুমানে 3 প্ৰকাৰ কিছুমানে 4 প্ৰকাৰৰ কিছুমানে 2 প্ৰকাৰৰ যে যোনে যি পাৰে যোনে যি জানে লৈ আহিছে তাৰপিছত ময়ো লৈ গৈছোঁ ভাবিছিলোঁ যে আমাৰ বাৰু টোপোলা ভাতটো খাবনে কলপাতত দিয়াটো খাই চাবনে যিহেতু অকল ভাজি একো লৈ যোৱা নাই অকল টোপোলা ভাতটো লৈ গৈছোঁ গুড়িয়া লাড়ু আৰু আপোনালোকক স্ক্ৰীণত মই দেখাম ফটোত দেখাইছোঁ আপোনালোকে চাব তাৰপিছত কি কৰিলোঁ মানে সন্দেহ হৈছিলে খাবনে তাৰপিছত সকলোকে কৰিলে যে অফিচাৰ কেইগৰাকী ধুনীয়াকৈ মেডাম আছিলে তেওঁলোকে ছাৰসকল নাছিলে বাৰু মেডামসকল ধুনীয়াকৈ লাইনত বহি গৈছে আৰু আমি এজনকৈ গোটেইকেইটা ডিছ তাৰমানে টেষ্ট কৰাই লৈ গৈ আছিলোঁ সেইকেইটা বাৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ এইকাৰণে নহ'লে যিটো অনুমতি নাপালে কৰিব নোৱাৰি তেওঁলোকৰ ভিডিঅ' তাৰপিছত টেষ্ট কৰালোঁ তাৰপিছত প্ৰগ্ৰামৰ সেই খোৱা বোৱাৰ যিখিনি মানে ট্ৰেডিশ্যনেল ডিছৰ ওপৰত যিখিনি আছিল সেইখিনি হৈ যোৱাৰ পিছত বাকী প্ৰগ্ৰাম ডান্স হৈ গ'ল বাৰু ডান্স কিছুমানে কৰিলে সেইটো কম্পিটিশ্যন আছিলে এনে বাৰু তাৰপিছত কি হ'ল সেইখিনিৰ মাজতে ডান্সৰ ব্ৰেক টাইমত মেডামে সেই খোৱা খাদ্যক লৈ মানে বক্তব্য আৰম্ভ দিলে তাত মানে মই মানে শুনি ইমানেই ভাল লাগিছে প্ৰথম অৱস্থাতে হয়তো আমাৰ মানে অসমীয়া ডিছটোৰ কথাই কৈছে মই লৈ গৈছিলোঁ আৰু আমাৰ অসমৰ দুগৰাকী বাইদেউ লৈ গৈছিলে তাৰ পদুমী বাইদেউ যে আছে মোৰ ভিডিঅ'ত দেখা পাই থাকে পদুমী বাইদেৱে লৈ গৈছিলে টিপট পিঠাটো তাৰপিছত মানে বহুত তাৰিফ কৰিলে যে এনেকৈ কেনেকৈ বনাই নাজানো বাৰু চাউলৰ ভিতৰত নাৰিকল দি এনেকৈ কি বনাইছে মানে বহুত ভাল লাগিছে খাই তাৰপিছত কেলেকে পত্তা কলপাতত দিয়া সেইটোৰ কথাও ইমান ধুনীয়াকৈ তাৰিফ কৰিলে বাকী ডিছবিলাকৰ এই কথা ইমান নক'লে আমাৰ কথা মানে ক'লে মানে বহুত ভাল লাগিছে তেতিয়া মানে ইমান ফূৰ্তি পাইছোঁ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম আপোনালোকক তাৰপিছত কি ক'লে অৱশেষত গোটেইখিনি কোৱাৰ পিছত অৱশেষত মানে ঘোষণা কৰি দিলে পিছত মানে বেলেগ মেডামে যে মই নাজানো তেতিয়ালৈকে যে কম্পিটিশ্যন হৈছে আৰু তেনেকৈ প্ৰথম স্থান দ্বিতীয় স্থান তেনেকৈ ৰাখিব মই তেতিয়ালৈকে মানে জনা নাছিলোঁ যিহেতু মোৰ প্ৰথম অভিজ্ঞতা তীজ প্ৰগ্ৰামৰ
তাৰপিছত ঘোষণা কৰি দিলে যে মোৰ ডিছটোৱে মানে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তাৰপিছত মানে ইমানেই ভাল লাগে যে মই এইখিনি মতো অকণমান আৱেগিকে হৈ গৈছিলোঁ মানে ভাল লাগিছে যিহেতু মোৰ ভাল লাগে কিন্তু দেই যিহেতু অসমৰ বাহিৰত আহিছোঁ মোৰ মানুহজনৰ কৰ্মসূত্ৰে ইয়াত আহিছোঁ যিহেতু নিজৰ মানে কালচাৰ নিজৰ বস্তু নিজৰখিনিক মানে নিজৰ আমাৰ অসমৰ যিমানখিনি আছে আৰু খোৱা খাদ্য ড্ৰেছ পাতি এইখিনি উপস্থাপন কৰি মানে মোৰ বিৰাটেই ভাল লাগে এনেকৈ যেনেকৈ গ্ৰীণ ড্ৰেছ কোড দিছিলে এনে বাকী চুৰিদাৰ 2-3যোৰমান আছিলে বাৰু কিন্তু মানে ভাবিলোঁ নাই মই মেখেলা চাদৰ পিন্ধিব লাগিব পটককৈ মানে মিছ'ৰ পৰা অৰ্ডাৰ কৰি লৈ পেলাই হাতেৰে চিলাই হ'লেও পিন্ধিলোঁ আৰু মেখেলা চাদৰযোৰো মানে 2-3গৰাকী মানে বাহিৰৰ বহুতেই পচন্দ কৰিছে কৈছে যে এনেকুৱা আমি এছামিজ শাৰী বুলি কৈছে মেখেলা শাৰী নহয় মেখেলা চাদৰ মই ধুনীয়াকৈ বুজাই দিলোঁ যে আমি ল'ব লাগিলে কেনেকৈ ল'ম তাৰপিছত মোৰ লগতে থাকি মানে চাৰ্চ কৰি ফ্লিপকাৰ্ট মিছ'ত মানে লিংক লৈ ল'লে মানে তেওঁলোকে অৰ্ডাৰ কৰিব চিলাই অকণমান প্ৰচেছটো বেলেগ আপোনালোকে ইউটিউবত চালে পাই যাব তেনেকৈ কৈ দিলোঁ মানে ভাল পাইছে আৰু এতিয়া আমাৰ নিজৰ ড্ৰেছ পাতি খোৱা খাদ্য বেলেগে আকলে কিমান ভাল লাগে বাৰু নহয়নে তাৰপিছত ঘোষণা কৰি দিলে প্ৰথম স্থান পালে আৰু আমাৰ পদুমণি বাইদেউৰ তৃতীয় স্থান দিলে বাৰু আৰু ৱেষ্ট বেংগলৰ কিবা এটা মিঠা ডিছ আছিলে এইটো ছেকেণ্ডত দিলে আৰু পদুমণি বাইদেউ এতিয়া আমাৰ অসমৰে দুটা মানে স্থান ল'ব পাৰিছোঁ আমাৰ কাৰণে বহুত ডাঙৰ গৌৰৱৰ কথা মানে বহুত ভাল লাগিছে বহুত মানে ভাষাৰে প্ৰকাশ কৰা সেইকাৰণে মানে ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰিম আজি সেইকাৰণে মোৰ এই ভিডিঅ'টোত লৈ আহিলোঁ তাৰপিছত ভাল লাগিছে আৰু বহুত তাৰিফ কৰিছে তাৰপিছত কিন্তু বাহিৰৰ মানুহখিনি বিশেষকৈ আমাৰ অসমৰ মানুহ চাউল খোৱা বুলি ভাবে মানে অকল ভাতেই খায় নেকি বেলেগ একো মানে স্পেচিয়েল ডিছ নাই কাৰণ বাকী ডিছবিলাক চবেই বনাই খায় আমাৰ অসমৰ ডিছবিলাক বনাবলৈ অৱশ্যে টানো হয় নেজানে অকল ভাতে খায় বুলি ভাত বা পাত্তা পুত্তা এইবোৰে খায় বুলি ভাবে নৰ্থ ইষ্টৰ মানুহক লৈ কেনেকুৱা বাহিৰৰ মানুহবিলাকৰ দৃষ্টিভংগী এইবিলাক এতিয়া প্ৰেক্টিকেলি গম পাই আছোঁ বহুত কিছুমানৰ নিগেটিভো থাকে কিন্তু এতিয়া মানে লাহে লাহে সকলো মানে উচ্চ স্থানত গৈ আছে উচ্চ শিখৰত ল'বলৈ সক্ষম হৈ আছে আমাৰ অসমে ভাল লাগিছে বহুত ভাল লাগিছে যেতিয়া আমাৰ অসমৰ তাৰিফ পোৱা যায় বিশেষকৈ মই ভবা নাছিলোঁ যে ইমান ভাৰতৰ ইমানবিলাক ৰাজ্যৰ পৰা ডিছ বনাই লৈছে আমাৰ ডিছটোৱে যে প্ৰথম স্থান ল'বলৈ মানে সক্ষম হ'ব মই কেতিয়াও ভবা নাছিলোঁ আৰু মই তেতিয়ালৈকে নাজানো মানে যে প্ৰথম স্থান দ্বিতীয় স্থান কেনেকৈ স্থান ৰাখিব ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আজিলৈ আহিছোঁ বাই বাই আৰু নেক্সট কিবা প্ৰগ্ৰাম হ'লে কি পিঠা বনাই লৈ গ'লে ভাল হয় কমেণ্ট কৰি জনাবচোন ভাবি চিন্তি কওক যে কি পিঠা বনাই লৈ যেন কিবা প্ৰগ্ৰাম হ'লে বা কেনেকৈ আমাৰ অসমৰ খোৱা খাদ্যক লৈ উপস্থাপন কৰিবলৈ মানে সুবিধা পালে যে কি বনাই লৈ গ'লে ভাল হ'ব জনাব দেই আজিলৈ আহিছোঁ বাই বাই নমস্কাৰ